আপোনালোকে নেদেখা এখন স্কুললৈ আহিছোঁ আমি। তাৰপিছত স্কুলখন দেখা পালে আপোনালোকে ভাবিব আৰু এনেকুৱা স্কুল দেখাই নাছিলোঁ কোনোদিনে। আপোনালোকক দেখাম বাৰু, চাই থাকিব। সেইখন স্কুল আপোনালোকক দেখাই আছোঁ। এইটো ডিজাইন ট্ৰেইনৰ দৰে হয়। এইটো স্কুলৰ এইবিলাক খিৰিকীবিলাক চোৱা, এইবিলাক ট্ৰেইনৰ দৰে নিচিনা। এইবিলাক ইয়াত লিখাই আছে, মানে এইবিলাক চব ট্ৰেইনৰ দৰে। যিমানকেইটা ৰুম আছে তাৰমানে ডাইৰেক্ট ট্ৰেইন বুলি ভাবি, দূৰৰ পৰা ওচৰৰ পৰাও ভাবি এইবিলাক দৰ্জাবিলাক যে আছে, এইটো দৰ্জা হয়, এইটো ট্ৰেইন। এইবিলাক এইটো খিৰিকীখন ট্ৰেইনৰ দৰে, চাই লোৱা। কি আল্টিমেট ন, আচৰিত ভাই, এনেকুৱা স্কুল দেখা পোৱা নাছিলোঁ। এইবিলাক চব, এইবিলাক ৰাউণ্ডবিলাক চব স্কুলখনৰ চব এনেকুৱাই দেখিব, মানে চাই থাকক। এইটো ক্লাছ দ্বিতীয় শ্ৰেণীৰ ক্লাছ হয়। এইটো ভাবিব আপোনালোকে ট্ৰেইনেই হয় নেকি, ট্ৰেইন নহয় চাগে। এইটোৱে দৰ্জা, ভিতৰত স্কুল তালা মৰাই আছে, ইয়াত খুলিব হোৱা নাই। এই ল'ৰা ছোৱালীবিলাক আহিছে, ছোৱালী অহা নাই বৰ্তমান, ল'ৰা আহিছে দুটা। ইয়াত গোটাইনো সুবিধা আছে, ইয়াত এখন মানে ইয়াত বহিব পাৰিব, ফুলনি টাইপ আছে। এডাল বেলগছো আছে, মানে বিৰাট ডাঙৰ। এইটা গাইছ, এইখন স্কুল আছে দলৈতলা। দলৈতলা জানেনে আপোনালোকে ক'ত? হাজো হয়। হাজোৰ দলৈতলাত এনেকুৱা স্কুল থকা বুলি মই দেখাই নাছিলোঁ কোনোদিনে। আপোনালোকক দেখাবৰ কাৰণে আহিলোঁ ইয়াত। এইবিলাক বহুতখিনি ভাল লগা আৰু পৰিৱেশ। এইবিলাক এইটো পঞ্চম শ্ৰেণী হয়, পঞ্চম শ্ৰেণী। এইটো ক শ্ৰেণী। এইটো সভাকক্ষ ঘৰ, মানে ইয়াত কিছুমান মিটিং এইবিলাক হয়। ই আচৰিত ন স্কুলখন গাইজ। মই এটা স্কুলৰ ৰুম এটাৰ ভিতৰত সোমাই গৈছোঁ। তাৰমানে কাৰেণ্ট নাই ইয়াত, কাৰেণ্ট দিব খুজিছিলোঁ। এই মানে বৰষুণ মাৰি আছে ভিতৰত, বাহিৰত বৰষুণ মাৰি আছে, সেইকাৰণে মই ভাবিলোঁ লাইটটো দিব কৈছিলোঁ স্কুলৰ ষ্টুডেণ্ট এটা। নাই, মানে লাইন নাই। মই দেখাম বুলি ভাবিছিলোঁ ভিতৰত, ইমান ভালকৈ নেদেখি, মানে এইটো মই দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ, যিহেতু আন্ধাৰে আছে। ইয়াত এখন বৰ্ড হয়, ইয়াৰ পৰা শিকায় স্কুলৰ ল'ৰা ছোৱালীবিলাকক। চোৱা, গোটেই সুবিধা আছে ইয়াত। মই সেইখিনি দেখাই দিলোঁ আপোনালোকক, আৰু দেখাব নোৱাৰিম। দুটামান ষ্টুডেণ্টৰ পৰা কিছুমান কথা জানিম আমি। মই সুধি আছোঁ, ক'ব সিহঁতে। ভাইটি ইয়াত কিমানলৈকে আছে ক্লাছ? 5লৈকে আছে ন? ইয়াত কেইটামান ল'ৰা ছোৱালী আছে টোটেল? 200 মান হ'ব ন? ইয়াত সুবিধাবিলাক চব ভালেই পায়। চৰকাৰী স্কুলে হয় এখন? 1900 কিমান চনত? 46 চনত ন? 1946 চনত স্থাপিত হৈছিলে। এইটোৱে ন ৰুম, ক্লাছ 5ৰ। এইখন বৰ্ড ক্লাছ 5ৰ, এইটোৱে ৰুম হয়। এইটো ৰুম, এইটাত খিৰিকী আছে। ল'ৰা ছোৱালীবিলাক আহিব হোৱা নাই, আৰু আহিব আছে বহুত, 200 মান ল'ৰা ছোৱালী আছে ইয়াত, আহি আছে এটা দুটাকৈ। এইটো মাইনা হয়, ক্লাছ 5ত পঢ়ে তাই লাভ কৰিছে, তাই ওলাই গ'ল। এইখিনিয়ে আৰু। যাও এতিয়া, থাকিবা তোমালোক থাকা, যাও।
এইটো চাবা হৰিণ আছাম মাৰি এইটোতো হৰিণ আছাম মাৰিবা চাই দিবা Kuning asam. হৰিণ আছাম ঠিক আছে